क'क्राझाराव दिनै बिटिआर गोजोन गोरोबथा सान फालियो। एबसुनि बानजायनायाव बिटिआर गोजोन गोरोबथा सान फालिनायजों लोब्बा लाखिनानै क'क्राझार नोगोराव गोग्गोम हानजा सुरनाय हाबाफारिबो लायो। दुलाराय बर' फरायसा आफाद थांनानै थादों। बयबो बाहागो ला, खौसे जानानै हानजा सुरनायाव बयबो बाहागो ला। मख'जाथावदि 2020 मायथाइनि 27 जानुवारि एबा दिनैनि सानावनो मिरु सोरखार हादरसा सोरखारजों बर'फोरनि थामथि गोरोबथा एबा बिटिआर गोजोन गोरोबथाया जादोंमोन। दिनैनि बिटिआर गोजोन गोरोबथा सानजों लोब्बा लाखिनानै हानजा सुरनाय हाबाफारियाव बाहागो लायो। एमएलए लरेन्स इस्लारि, बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी, एबसुनि आफादगिरि दिपेन बर' आरो बिकेडब्लिउसिनि मावफुं सोद्रोमा अनिल बसुमतारी बिथाङा हानजा सुरनायखौ दैदेननानै एबसुनि आफादगिरि दिपेन बर' बिथाङा बर' गोरोबथाया मोनसे टाइम टेस्टेड गोरोबथामोन। बेयाव जों मैखोम बिफाव लानानै गोरोबथाखौ खालामदोंमोन। बे गोरोबथाजों रायजोफोरनि जाय मिजिं हास्थायनाय दंमोन, बेबायदिनो दिनै जों गोजोननि बड'लेण्ड मोनबाय, बिटिआर फेहेरनाय बड'लेण्ड मोनबाय आरो बिटिआरनि बाहेरायाव बिकेडब्लिउसि दानो हाबाय। बे गोरोबथाजों खौसेथिनि बड'लेण्ड मोनबाय, दावगानायनि बड'लेण्ड मोनबाय होननानै उपेन्द्रनाथ ब्रह्मनि जौगाखां बर' समाज दानायनि जाय सिमां दंमोन, बेखौ मावफुंनो जोङो खामानि मावगासिनो दङ होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আজি বড়োসকলৰ বাবে বা বিটিআৰবাসী বড়োলেণ্ডবাসীৰ বাবে এটা ঐতিহাসিক দিন। 2020 চনৰ আজিৰ দিনটোত 27 জানুৱাৰীত বড়ো শান্তি চুক্তি বা বিটিআৰ এগ্ৰিমেণ্ট হৈছিল আৰু সেই দিনটো আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি সমূহ ৰাইজক লৈ পেলাই, সমূহ দল সংগঠনক লৈ, সংগ্ৰামী নেতৃবৃন্দক লৈ পেলাই আমি কোকৰাঝাৰ গ্ৰীণ ফিল্ডত আমি আয়োজন কৰিছোঁ। এই মূল কথাটো হ'ল যে বড়ো সংগ্ৰামী সংগঠন এবছু, NDFB 4টা ফৈদ, UBPও আমি যৌথভাৱে ভাৰত চৰকাৰৰ, অসম চৰকাৰ আমি শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আৰু 4টা বছৰ আজি অতিক্ৰম কৰিছে আৰু এই সময়ত চুক্তিৰ যিবিলাক দফাসমূহ আছিল, সেই দফাসমূহ ৰূপায়ণৰ কাৰণে বা চুক্তি সম্পাদনৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সেই সময়ত এবছুৰ সভাপতি চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া, NDFB ৰঞ্জন দৈমাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, চাওৰাইগ্ৰা ফেৰেংগ্ৰা ডাঙৰীয়া, মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, UBPও সকলোকে মই আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়ো শান্তি চুক্তি এটা টাইম টেষ্টেড এটা চুক্তি আছিল আৰু এইটো আমি অগ্ৰণী ভূমিকা লৈ পেলাই আমি চুক্তি সম্পাদন কৰিছিল। নৰ্থ ইষ্টত অসমত প্ৰায় 8-9টা চুক্তি সম্পাদন হৈ গ'ল আৰু এই চুক্তিয়ে মাজত যদি আমি ষ্টাডি কৰোঁ, বড়ো শান্তি চুক্তি আজিৰ ক্ষেত্ৰত যি ৰূপায়ণৰ যিখিনি ব্যৱস্থা, সেইটো যথেষ্ট আমি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু লগতে এই যে চুক্তিৰ লগত যিখিনি ৰাইজৰ আকাংক্ষা আছিল, আজি আমি শান্তিৰ বড়োলেণ্ড আমি পালোঁ, বিটিআৰ সম্প্ৰসাৰিত বড়োলেণ্ড আমি পালোঁ আৰু বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল আমি বিটিআৰৰ বাহিৰত আমি গঠন কৰিব পাৰিলোঁ আৰু এই চুক্তিৰ লগত আমি ঐক্যতাৰ এটা বড়োলেণ্ড পালোঁ, এই চুক্তিৰ লগত প্ৰগতিৰ এটা বড়োলেণ্ড পালোঁ আৰু আমি আশা কৰিছোঁ যে বৰ্তমানৰ যি BTC বা যি BTAD আছিল, সেই BTCটো, এই বিটিআৰটো উন্নত কৰি পেলাই 40টা পৰা 60টা MCLA উন্নত কৰি পেলাই 39ৰ পৰা 40টা বিভাগ ছাবজেক্ট, যোনটো পাৱাৰ এণ্ড ফাংচন আৰু লগতে BTAD নামাকৰণটো বিটিআৰ নামাকৰণ কৰি পেলাই কাৰ্বি আংলং বড়োসকলক 6 শিডিউল যি অধীনত থকা বড়ো কছাৰীক ST হিলৰ মৰ্যাদা দি পেলাই এই ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষিত ভৱিষ্যত কৰি আগুৱাই নিয়াৰ স্বাৰ্থত উপেন্দ্ৰ ব্ৰহ্মৰ যি এটা এটা সপোন আছিল, যে এই সপোনক ভাইব্ৰেণ্ট বড়োলেণ্ড এটা উন্নত বড়ো সমাজ গঠন কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমি অধিকাৰ দিলে ভৱিষ্যতত নৱপ্ৰজন্মই এই চুক্তিৰ দ্বাৰা শান্তি, ঐক্যতা আৰু প্ৰগতিৰ বড়োলেণ্ডত
আৰু গোটেই অসম আৰু ভাৰতত বসবাস কৰা বড়োসকল শান্তিৰে জীয়াই থকা বা আগুৱাই যোৱাৰ কাৰণে এটা সংকল্পবদ্ধ আমি পুনৰ লৈছোঁ আৰু এটা মৰ্যাদা আমি পাইছোঁ। চুক্তিবিলাক সম্পূৰ্ণ হ'লনে? বড়োসকলৰ যিটো চুক্তি আছিলে সেই চুক্তিবিলাক সম্পূৰ্ণ হ'বলৈ গৈ আছে। যিখিনি দফাসমূহ তাত লিপিবদ্ধ আছিল সেই বহুতো দফা এতিয়া ৰূপায়ণ হৈছে। এটা সময়ত BTAD নামেৰে 4খন জিলা ইয়াত আছিল। আজি 2020 চনত তামোলপুৰ জিলা নতুন গঠন কৰা হ'ল। শোণিতপুৰ বিশ্বনাথত 41 গাঁও অন্তৰ্ভুক্ত কৰি পেলাই সম্প্ৰসাৰিত গহপুৰলৈকে সীমা সম্প্ৰসাৰণ কৰা হ'ল আৰু অতিৰিক্তভাৱে গাঁও সোমোৱাব লগা আছে। এইটো আমাৰ মূল দফা আছিল। তো বৰ্তমান এইটো এটা এক্সটেণ্ডেড সম্প্ৰসাৰিত এটা BTR আমি পালোঁ আৰু যিখিনি ইয়াত স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা লিখা আছিল, বড়ো ভাষাক ৰাজ্যিক মৰ্যাদা দিয়া, সহকাৰী ৰাজ্যিক ভাষা মৰ্যাদা দিয়া তাত লিপিবদ্ধ আছিল। NDBৰ যিখিনি বিষয়সমূহ আছিল, কেছ উইড্ৰ কৰা সেইটো 263 উইড্ৰ হৈ গ'ল আৰু ইয়াৰ লগত 441 পৰিয়ালক শ্বহীদ পৰিয়ালক এক্স গ্ৰেচিয়া 5 লাখ টকা দিয়া অলৰেডি হৈ গ'ল আৰু ইয়াৰ লগতে 4203 যি আমাৰ ৰিহেবিলিটেশ্যন পেকেজ এইটো প্ৰদান কৰা হ'ল। ৰঞ্জন দৈমাৰী ডাঙৰীয়া বৰ্তমান জেলত আছে। NDBৰ এক্স কেডাৰখিনি এতিয়াও বৰ্তমান NIA কোৰ্টত, CBI কোৰ্টত আছে। তেওঁলোকক মুকলি আকাশত ওলাই দিব লাগে। আজিৰ এই চুক্তিৰ দিনত আমাৰ প্ৰধান দাবীসমূহ হ'ল যে চুক্তিৰ আধৰুৱা হৈ থকা যিবিলাক দফাসমূহ সময় সাপেক্ষে টাইম বাউণ্ড আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি দিছিল এইটো পালন কৰিব লাগে।